মই ছাৰহঁতক আজি মনত পৰিছে, আজি মই ৩২ বছৰ আগৰ কথা মনত পেলাই মই যোৱা ৰাতি ১১টা বজাৰ পিছত মোৰ এনেকুৱা এটা আৱেগ আহি গৈছে। সেই আৱেগত মই ছাৰহঁতক লৈ এটা কবিতা লিখি দিছোঁ। আচলতে কিবা যদি ভুল হৈছে ক্ষমা কৰিব। গতিকে কবিতাটোৰ মাজেৰে ছাৰহঁতক মই কেনেকৈ মনত ৰাখিছিলোঁ আৰু কেনেকৈ মনত ৰাখি আছোঁ আৰু ৰাখি থাকিম, সেইটো ইয়াত হয়তো প্ৰকাশ হ'ব। আপোনালোকে শুনিলে ভাল পাম। আমাৰ যিসকল আমাৰ শিক্ষাগুৰু স্বৰ্গগামী হৈছে তেখেতসকলক মোৰ শ্ৰদ্ধা জনাইছোঁ। স্বৰ্গত তেখেতসকলে চিৰশান্তি লাভ কৰক আৰু আমাৰ সতীৰ্থৰ দুগৰাকী প্ৰয়াত হৈছে তেওঁলোকৰো স্বৰ্গত চিৰশান্তি লাভ কৰক। যিকেইজন শিক্ষাগুৰু বৰ্তমান আছে বৰ্তমান আমাৰ জীৱিত অৱস্থাত ছাৰহঁতক তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিলোঁ, সুখ শান্তি শ্ৰীবৃদ্ধি কামনা কৰিলোঁ। আৰু মোৰ কবিতাটোৰ নাম হ'ল গুৰুদেৱৰ বন্দনা। বসন্ত ভট্ট ছাৰ শ্ৰদ্ধাৰ আমাৰ পিতামা উপাধিধাৰী, বনগাঁও হাইস্কুলৰ হিন্দী শিক্ষাৰ তেখেতে দেখোন প্ৰধান কাণ্ডাৰী। আলহাজ আদাৰ আলী ছাৰক পৰো প্ৰণাম, ভূগোল বুৰঞ্জীত অতি জাতিষ্কাৰ, অধ্যক্ষৰ পদ অলংকৃত কৰিও শ্ৰেণীকোঠালৈ গমন বাৰম্বাৰ। ফুকন ডেকা ছাৰে ধীৰ স্থিৰ মনেৰে ছাত্ৰৰ অন্তৰ কৰিছিল জয়, অসমীয়া বিষয়ৰ পাঠদান কৰি দিছিল ছাত্ৰ সদায় অভয়। পুষ্পচন্দ্ৰ ছাৰে ইংৰাজী বিষয়টো ইংৰাজী ভাষাতে বুজায়, যদিও বিদেশী ভাষা ইংৰাজী আমাৰ মনত মাতৃভাষাতুল্য হয়। ধীৰেন শৰ্মা ছাৰে শিকায় ইংৰাজী গ্ৰামাৰ, ছাত্ৰ ছাত্ৰীৰ মনত বহুৱাই সাজ, ইংৰাজীৰ উপৰিও গণিত বিষয়ত পাঠদান কৰাত নপৰিছিল পাছ। মাণিক শৰ্মা ছাৰে গণিত শিকায়, মনত নাথাকে কোনো সময়, উচ্চ গণিত সমান দক্ষতাৰে ছাত্ৰ ছাত্ৰীৰ অন্তৰ কৰে জয়। শশীনাৰায়ণ শৰ্মা ছাৰে বিজ্ঞান শিকায়, সকলো আঁতিগুৰি মাৰি ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান বিষয়টো শিকিব পাৰে মনত ৰাখি কৰি। নাগন ডেকা ছাৰে সমাজ বিজ্ঞান খৰচী মাৰি সকলো শিকায়, পাঠ্য কিতাপ নপঢ়িলেও দেখোন পৰীক্ষালৈ নাথাকে কোনো ভয়। কল্যাণ ডেকা ছাৰে গণিত শিকায়, ছাত্ৰ ছাত্ৰী ভালদৰে বুজি পায়, জ্যামিতি বিষয়টো একে দক্ষতাৰে সকলো কথা বিৱৰি কয়। প্ৰমোদ তালুকদাৰ ছাৰে ভূগোল শিকায়, সুন্দৰ মানচিত্ৰ আঁকি, পাটিগণিতটো সুন্দৰ দখল, কৰ্মবিদে কদাবি ফাঁকি। বীৰেন ডেকা ছাৰে অসমীয়া শিকায়, লগতে শিকায় সহজ ব্যাকৰণ, ছাত্ৰ ছাত্ৰীয়ে দুগুণ উৎসাহেৰে ছাৰৰ কথাত দিয়ে সদায় কাণ। চানাবন তালুকদাৰ ছাৰক ছাত্ৰ ছাত্ৰীয়ে যদিও ভয় কৰে, তেখেতৰ ক্লাছে ছাত্ৰ ছাত্ৰীৰ হৃদয়ত লেখাপাত কৰে। কামাখ্যা ডেকা ছাৰৰ কথা শুনি থাকিলেও যেন শুনিবৰ মন, অতি যত্নেৰে পাঠদান কৰে, অন্য কথাত নিদিয়ে কাণ। দিবাকৰ ডেকা ছাৰে গণিত শিকায় আৰু শিকায় আমাক বিজ্ঞান, হিন্দী বিষয়ত ডেকা ছাৰৰ অতিকৈ আছে গভীৰ জ্ঞান। প্ৰসেন ডেকা ছাৰে বিজ্ঞান শিকাইছিল, প্ৰাসংগিক চিত্ৰ আঁকি, অতি কম সময়ত ছাত্ৰ ছাত্ৰীৰ মনত জ্বলাব পাৰিছিল জ্ঞানৰ চাকি। পৰিৱেশত আটাইবোৰ শিক্ষাগুৰুলৈ যাচিলোঁ মোৰ আন্তৰিক সেৱা, মাগিছোঁ আশীষ হে গুৰুদেৱ, পুজিম সদায় গধূলি পুৱা। ধন্যবাদ।